আজি হেনো মেট্ৰিকৰ ৰিজাল্ট দিব ভণ্টিহঁতে কোন কলেজত নাম ভৰ্তি কৰিব গাঁৱতে নে চহৰতে মহানগৰীৰ কোন কলেজত নাম ভৰ্তি কৰিব মই এইবছৰ কিবা কৰি কাণাৰ দলিত ভগৱানৰ দয়াত হৰেণ আৰু খগেনৰ পাৰে চাই আৰু বাথৰুমত যাই নকল কৰি কিবা কৰি থাৰ্ড ডিভিজনে পাছ কৰি মোক কৈছিল মই যদি কিবা কৰি পাছ কৰোঁ মোক এইবাৰ ঘৰৰ পাৰে এখন ভাল চাৰ 220 দিব বুলি কৈছিল এইবাৰ দেই না নাই চাং ৰ বাইক লাগবো মোক আজি লাগবো এই মত যদি মই সুইসাইড কৰিম বাইক লাগে মোক এতিয়াই লাগে বাইক লাগবো মোক আজি লাগবো নহলে মৰি যাম মই সুইসাইড কৰিম মই বাইক লাগবো মোক আজি লগৰ চলি চবৰে বাইক আছে মোৰ বাইক নাই মই লাইসেন্স নাপাং নেকি বাইক আজি লাগবো মোক এই মুহূৰ্তত দে হ'ব দে ঘৰৰ পাৰে যদি নেদে নাই মামাইতো কৈছিল ফাৰ্ষ্ট ডিভিজন পালিবলৈ এইবাৰ এখন ৰাঙা স্কুটি দিব মামা এবাৰ স্কুটি দিবনে দিম নিশ্চয় দিম আমি নিদিলে কোনে দিব এইবাৰ ফলাফলৰ ঘোষণা শুনি মনটো বহুত শোকিত হৈ গৈছে সেইকাৰণে ভাবিছো এবাৰ স্কুটি দিম নিজকে কাৰণ ময়ো কষ্ট কৰিছো ন এই মোৰ স্কুটি আহি গ'ল